আমি প্ৰায় সকলোবোৰেই কৰ্মসূত্ৰে বা পঢ়া শুনাৰ সূত্ৰে ঘৰৰ পৰা বা পৰিয়ালৰ লোকৰ পৰা আঁতৰি থাকিব লগা হয়। আমাৰ ঘৰখনৰো একেই। ঘৰৰ গোটেই কেইজন বিহু বা আন ডাঙৰ অনুষ্ঠান সকাম নিকাম আদিতহে একেলগ হওঁ। এইবাৰ তেনেকুৱা এটা সুযোগতে সেইবাবে ভাইটি, মা, ভণ্টি আমি সকলোবোৰ মিলি ঘৰৰ পৰা কিছু দূৰত থকা এটা প্ৰাকৃতিক পৰিৱেশলৈ যাওঁ বুলি ওলালোঁ। শিৱসাগৰৰ গেলেকীৰ ওচৰতে অৱস্থিত বৰশিললৈ বুলি। পাহাৰ, পানী, শিল, চাহ বাগান আদিৰে আগুৰি থকা এটা বহুত ধুনীয়া পৰিৱেশ বৰশিল। আহকচোন মোৰ কেমেৰাত আবদ্ধ কৰা বৰশিলৰ কিছু দৃশ্য একেলগে উপভোগ কৰোঁ। বহুত ভাল লাগিছিলে না থাকি। এতিয়া আমি যাম কিন্তু বতৰটো অকণমান ঠাণ্ডা হ'লে ভাল লাগিছিল। ফটো মাৰিবলৈ এইটো হেৰি আছে